Namaskar, guys. Good morning and Happy New Year. লগতে আগন্তুক মাঘৰ বিহুৰ শুভেচ্ছা শুভকামনা যাচিলোঁ। প্ৰথমে মোৰ নাম শ্ৰী যাদৱ যুগল কৌশিক বৰঠাকুৰ। চমুকৈ আপোনালোকে মোক যাদৱ যুগল বুলি ক'লেই হ'ব। সেই মোৰ নতুন চেনেলৰ নামটো JJKB Creation ৰাখিছোঁ আৰু ইয়াৰ মূল মই কুকিল বৰা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ যে বিশেষকৈ তেওঁ মোক নিজাববীয়াকৈ এই চেনেলটো প্ৰস্তুত কৰি দিয়াৰ বাবে। আজি বৰ উদ্বিগ্ন হৈ আছোঁ কাৰণ আকৌ এটা নতুন গীত মোৰ প্ৰডাকশ্যনৰ জৰিয়তেই আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ বুলি প্ৰস্তুতি চলাইছোঁ। আপোনালোকে আজি দিনটোৰ কাৰ্যসূচী আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টি উপভোগ কৰিব। থেংক ইউ ভেৰি মাছ। এতিয়া মোৰ ঘড়ীত 3:10 হৈছে আৰু মই মোৰ গন্তব্যস্থান পশ্চিম কাৰ্বি আংলং বৈঠালাংছৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ গোটেই টীম নগাঁৱত ৰৈ আছে মোৰ বাবে। তাত সম্পূৰ্ণ দায়িত্ব টীমটোৰ ফাইজুল ভাইটিয়ে লৈছে আৰু আমি নগাঁৱৰ পৰা পোনে কোকা আমৰেং পানীমূৰ পশ্চিম কাৰ্বি আংলঙৰে আমি তালৈ গৈ আজি দিনটো আমি আমাৰ গীতৰ সকলোবোৰ শ্বুটিঙৰ কাম কাজ আমি তাতেই কৰিম। আহক উপভোগ কৰক। থেংক ইউ। সম্পূৰ্ণ 1.5 ঘণ্টাৰ পিছত মই ইয়াৰ নগাঁও টাউনৰ মাজেদি গৈ আছোঁ আৰু খন্তেক সময়ৰ পিছতে মই মোৰ টীমটো পাম আৰু আমি নগাঁৱৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ কোকা পানীমূৰলৈ যাত্ৰা আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। ধন্যবাদ। এয়া মই এতিয়া ৰাতিপুৱা 4:30টাৰ সময় নগাঁও টাউনৰ মাজ বাটেদি গৈ আছোঁ নগাঁও কলেজৰ সন্মুখত আৰু কিছু সময়ৰ পিছতে মই মোৰ ইউনিটটো লগ পাম আৰু ইয়াৰ পৰা আমি আকৌ পশ্চিম কাৰ্বি আংলং কোকা লৈ যাত্ৰা আৰম্ভ কৰিম, য'ত মোৰ নতুন গীতৰ শ্বুটিং হ'ব। হবানে তুমি মোৰ জীৱনৰে ৰাধা, আমি এক নহ'লেও তুমি মোৰেই আধা। আশা কৰোঁ আপোনালোকে গীতটি আঁকোৱালি ল'ব। আমাৰ টীমটো সম্পূৰ্ণ নতুন টীম, তথাপিও আমি নিজৰ প্ৰচেষ্টাৰে অসমৰ সংগীত জগতত আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ বুটলিবলৈ আমি অপ্ৰাণ চেষ্টা কৰিম। ধন্যবাদ। মই নগাঁও টাউনৰ মাজমজিয়াত আছোঁ। এয়া মোৰ লগত পল দা, আমাৰ কেমেৰামেন, আৰু আমি শ্বুটিঙলৈ আগবাঢ়ি যাম। তাৰপিছতে নয়ন আছে, এয়া আপোনালোকৰ সন্মুখত নয়ন আৰু প্ৰণৱ বন্ধু। আমি একেলগে যাম আৰু আজি দিনটো আমি একেলগে সময় পাৰ কৰিম। এয়া মোৰ লগত ফাইজুল ভাইটি আছে, ইয়ে সম্পূৰ্ণ মোৰ গীতটোৰ তত্ত্বাৱধায়ক। আশা কৰোঁ নিশ্চয় ভাল হ'ব, ভাল ফল পাম। নিশ্চয়। আৰু এয়া বিকু ভাইটি, এয়া কৰিঅ'গ্ৰাফ কৰিব। সৰু ল'ৰা, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। আৰু এয়া আমাৰ সকলোৰে আটাইতকৈ সৰু ভণ্টি স্মৃতি, তাই মেকআপ কৰিব আৰু সুন্দৰ ছবি আঁকিছে ৰাধা কৃষ্ণৰ। আপোনালোকে প্ৰত্যক্ষ কৰিব। ধন্যবাদ। আমি স্পটত লগ পাম। কিবা ক'বা? নো কমেণ্টছ। থেংক ইউ ভেৰি মাছ। আমি এতিয়া আমাৰ গন্তব্যস্থানলৈ যাবলৈ ওলাইছোঁ।
ৰাধা গীতটিৰ শ্বুটিঙৰ বাবে এয়া মোৰ লগত ফাইজুল আছে, স্মৃতি আছে পিছফালে আৰু বিকু নামি গৈছে। আমি আমাৰ এক্ট্ৰেছৰ কাৰণে অকণমান সময় ৰৈছোঁ। তেওঁ আৰু তেখেতৰ পিতৃ আমাৰ লগত যাব। ষ্টেয়াৰিঙৰ চিটত মই বহিছোঁ। চাওঁ আমি কিমান দূৰ আগুৱাই যাব পাৰোঁ। আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ আমাৰ কাৰণে যথেষ্ট। সদায় মৰম কৰি যাব, আশীৰ্বাদ কৰি যাব, এই আশা আমি ৰাখিছোঁ। ধন্যবাদ। আমি এতিয়া ককালৈ বুলি গৈ আছোঁ। এয়া মোৰ পিছফালে শিখা বেজবৰুৱাৰ পিতৃ আৰু আমি গোটেই টিমটো আছোঁ ইয়াতে, আৰু এটা কেমেৰামেনৰ টিম আগত গৈ আছে। নিশ্চয় এয়া আমি অন দ্য ৱে। থেংক ইউ ভেৰি মাছ। তাৰ পৰা আহি আমি লংকা পাইছোঁহি। পাঞ্জাৱ হোটেলত আমি কিছু লঘু আহাৰ খাম, তাৰপিছত আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। আমাৰ লগত সম্পূৰ্ণ টিমটো আছে। কেমেৰা পাৰ্চন আহি পোৱাহি নাই। আমাৰ গোটেই গ্ৰুপটোত মুঠ 11জন আছে। এয়া আমি এতিয়া লংকাত চাহ খাবলৈ ৰৈছোঁ। স্মৃতি আছে, বিকু, শিখাৰ দেউতাক আৰু আমাৰ কেমেৰা পাৰ্চন পল। আমি গোটেইখিনি এতিয়া চাহ খাবলৈ ৰৈছোঁ। তাৰপিছত আমি আকৌ গন্তব্যস্থানলৈ যাম। আমি আহি আমাৰ শ্বুটিঙৰ স্পট পালোহি আৰু খন্তেক সময়ৰ পিছত আমি শ্বুটিং কৰিম। নিশ্চয় আপোনালোকে গীতটি শুনি বা দৃশ্য উপভোগ কৰি আনন্দ পাব। এয়া আমাৰ গোটেই শ্বুটিঙৰ টিম আহি উপস্থিত হৈছে। এয়া চাওক, এয়া পশ্চিম কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য। মধ্যে আমটেং ব্ৰিজৰ তলত আৰু এই মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মোৰ ছিংগাৰৰ পাৰ্টটো শ্বুটিং কৰা হৈ গৈছে। আমি ইয়াৰ পিছত ককালৈ যাম। এয়া মোৰ লগত কেমেৰা পাৰ্চন। নমস্কাৰ, সকলোৱে আদৰি ল'ব। গানটো বহুত ভাল গান, আৰু ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ। থেংক ইউ ভেৰি মাছ। আমি গৈ আছোঁ এতিয়া ককালৈ। ককাৰ গেট পাইছোঁহি আৰু ইয়াতে আমি ফাইনেল শ্বুটিংবিলাক কৰিম। মোৰ লগত আছে শিখা আৰু স্মৃতি। শিখা, কিবা ক'বা আজি দিনটোৰ শ্বুটিঙৰ বিষয়ে? বহুত ভাল লাগিছে আহি ইয়ালৈ। ককা আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ আৰু এক্সাইটেড হৈ আছোঁ বহুত। চাওঁ কি হয়। আৰু ইয়াত শিখাৰ দেউতাক আছে, আপুনি কিবা ক'ব? আগতো মই আহিছোঁ, বিয়াৰ কাৰণে আহিছিলোঁ, এইবাৰ ছোৱালীক লৈ আহিছোঁ আৰু কেনেকুৱা কি হয় এটা শ্বুটিং এটা আছে। আপুনি এইটো কৰিছে গোটেইখিনি আৰু মোৰ লগতে আহিছোঁ আৰু আদৰি লৈ আৰু মই সেইটোৱে লাগে আৰু ধন্যবাদ থাকিল। মানুহে কৈছোঁ আৰু সকলোৱে যাতে আমাৰ এই গানটো ইউটিউব তেখেতৰ চেনেলত চাই যাতে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভেৰি মাছ। বৰ্তমান গন্তব্যস্থান পালোহি। ইয়াতে আমাৰ শ্বুটিঙৰ শেষ পৰ্যায়ৰ পাইছেহি। এয়া পিকনিকৰ ছিজন, বহুত ৰাইজ গোট খাইছে। তাৰ মাজতে আমি আমাৰ গীতৰ শ্বুটিঙো কৰিম। এয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য, কাৰ্বি পাহাৰৰ। এয়া ককাৰ সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য। ইয়াতেই মই পাহাৰৰ শিলৰ ফাকে ফাকে বৈ অহা জুৰিৰ পানীৰ মাজত ৰাধাক বিচাৰি আহিছোঁ।
এয়া চাওক এয়া আমাৰ টিমে কাম কৰি আছে তেওঁলোকে কেমেৰা ঠিক কৰি আছে মোৰ গীতৰ অভিনেতা অভিনেত্ৰী ফাইজুল আৰু ইছাই কিছু সময়ৰ পিছত অভিনয় কৰিব নৃত্য পৰিৱেশন কৰিব মই পলদাৰ পৰা আজিৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ অকণমান ভাল লাগি আছে আজিৰ দিনটো বহুত খেলি মেলিত গৈছে আমাৰ অকণমান এই লোকেশ্যন লৈ পেলাই আহি পেলাই এটলাষ্ট বহুত ধুনীয়া লোকেশ্যন এটা পাইছোঁ আৰু গানটো বৰ ভাল ষ্টাৰ্টিং আমি তাত আগত কৰি আহিলোঁ এতিয়া ইয়াতে কুকাত কৰিম কামখিনি কৰি পেলাই আমি আকৌ বেক হ'ম নগাঁও আৰু বিকু তোমাৰ অভিজ্ঞতা কোৱা মোৰ অভিজ্ঞতা ফাৰ্ষ্ট অফিচিয়েল ছং কৰিছোঁ ভাল লাগিছে কৰি আৰু দাদাই বহুত ভাল গান গাইছে ভাল লাগিছে কৰি ধন্যবাদ থাকিল এয়া মোৰ গীতত ফাইজুল আৰু ইছাই প্ৰেক্টিচ কৰি আছে ফাইজুল তোমাৰ অভিজ্ঞতাৰ বিষয়ে অলপ কোৱাচোন মোৰ অভিজ্ঞতাটো খুবেই ভাল লাগিছে তোমাৰ লগত মই আগতেও কাম কৰিছোঁ বহুত ভাল লাগে কাম কৰি যাদৱদাৰ লগত নেক্সট প্ৰজেক্ট এইটো কৰি আছোঁ ভাল লাগিছে বহুত কাম কৰি বাছ মোৰ ক'বলগীয়া একো নাই ঈশা তুমি দুই এষাৰ কোৱা শিখা শিখা চৰি দাদাই মোৰ নামটো সদায় পাহৰি যায় Sorry. মোৰ নাম শিখা বেজবৰুৱা আজি বহুত ভাল লাগিছে আহি ইয়ালৈ বিশেষকৈ প্লেচটো বহুত ধুনীয়া চ' শ্বুটিংটো ভাল হ'ব বুলি মানে ভাবিছোঁ আৰু ভাল হ'ব চ' আপোনালোকে চাওক থেংক ইউ আমাৰ মেকআপত আছে স্মৃতি তুমিও দুই এষাৰ কৈ দিয়া কেনে লাগিছে আজি আহি পেলাই আমাৰ বহুত ভাল লাগিছে যাদৱদাৰ কাম আগতেও কৰিছোঁ দুইবাৰে বহুত এনজয় কৰিছোঁ আৰু এইটো গানো বহুত ভাল আপোনালোকে শুনিব চাব লাইক কৰিব শ্বেয়াৰ কৰিব এইখিনি এয়া মোৰ গীতৰ শ্বুটিং হৈ আছে কেমেৰা পৰেশ আৰু পলে কৰি আছে লগত বিকু আছে শ্বুটিং কৰি আছে মোৰ গীতৰ আৰু এইফালে ৰাইজে নিউ ইয়েৰ পাৰ্টি খাই আছে বহুত প্ৰাইজ হৈছে এতিয়া আমাৰ গানৰ বাবে নৌকা বিহাৰ হ'ব নৌকাত শ্বুটিং লোৱা হ'ব আমি নাওত উঠিবলৈ আহিছোঁ আমাৰ হিৰ'ইন দুজন আৰু ড্ৰোনত এইটো লোৱা হ'ব ড্ৰোনত শ্বুট লোৱা হ'ব এয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য ইয়াত নৌকা চালা কি নাম আপোনাৰ ৰঞ্জিত ৰংহাং আপোনালোকে কিমান ছিজনত কৰে নে সদায় ছিজনত মানে আপোনাৰ ডিচেম্বৰ মাহৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ জানুৱাৰী মাহৰ শেষলৈকে আমি কৰোঁ নৌকাৰ হেৰি কৰে পাৰ হেড কেনেকৈ লয় আপোনাৰ পাৰ হেড 50 টকাকৈ লয় যিহেতু দাদাবিলাক আহিছে ভাল লাগিছে কিন্তু আপোনাৰ ককা এইটো বেকৱাৰ্ড জেগা হ'ব পাৰে কিন্তু দাদা আহি পেলাই যোনটো আপোনাৰ ভিউ পইণ্ট এইবিলাক যদি দেখাইছে বহুত ভাল কথা লগ পাই ভাল লাগিছে ধন্যবাদ থাকিল আমাৰ চেনেলটো আপুনি লাইক ছাবস্ক্ৰাইব কৰিব লাইক এণ্ড ছাবস্ক্ৰাইবটো নিশ্চয় কৰিম মই JJKB ক্ৰিয়েশ্যন আপুনি মোবাইলত যেতিয়া ইউটিউব চাৰ্চ কৰিব JJKB ক্ৰিয়েশ্যন চাৰ্চ কৰিলে মোৰ গোটেই গান অ'কে দাদা মই লাইক এণ্ড ছাবস্ক্ৰাইব বন্ধুসকল কৰিব ৰাইজ আমাৰ শ্বুটিঙৰ কাম চলি আছে ব্যস্ত হৈ আছে হিৰ' হিৰ'ইন সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈছে মই অকণমান বহিছোঁ এয়া মোৰ ওচৰত আছে ৰঞ্জিত ৰংহাং তেওঁ ককা অঞ্চলত নৌকা বিভাগৰ লগত জড়িত আপোনালোকেও যদি ফুৰিবলৈ আহে ইয়াত নৌকাত যদি উঠি ফুৰিব খোজে মোৰ ভাইটি ৰঞ্জিত ৰংহাঙৰ লগত যোগাযোগ কৰিব তেওঁ দুই এষাৰ ক'ব বিচাৰিছে এয়া মই তেখেতলৈ দিছোঁ হেল্ল' ঘৰতে গুড ইভিনিং
langli pu ina thana teng pen ni lo Ranjit ronghang lo langli ni yadop borthakur alangli non la kupang kangalong film short nang enbom nili telong long asapso kecil abduna joini pensi alangli tanang pulo mati la so lama joini si alangli korti ladak short nang enlo amasi unan ke ili arlenga khaya bot like and subscribe alangli tumhan bidunta lapen nirina chuning rilo alangli lang mepi lang that amreng heroni kachichini athai dopik amasi nilita pini bu korte tumbu apot lasi nangli unan bori bidunta la korte tumhan arlenga hempu ateng lo alangli arlenga video ko anma ulai lenon alangli si bang chini lo lasi non bang arleng inut lo mati arleng pentala si alang lita unan ke bori pon bong Dilita bori po arleng khai pan ko ansi rat angdo wanaima asamang bong kali pinte ang bong si arleng khai do puke nili hello ne paklang pon ko kalang wek lo kote lake nang litum ko anma ke share pen like abang ke nang litum tineri non nilihin pendanang chuning ro nilihim ta dak Keroni dikrenga ro ngalong si nilita do lapui ik penda cicini lo alangli dak men mijita do lasi unan nang bori pidun tha kote ni tum la non ik tum film shooting atim like and subscribe pang at ni rino kote thank you de kote Thank you very much lasi korte tum nangli tum nilifanta like subscribe pinoi karbiang long pen nilifanta mahang paklar ponji afansi nangli tum borino Lansi nangli tumpan tuning riglo. Thank you very much. Please like and subscribe my channel JJ Krebi Creation. Thank you very much. Amar shootingor khamorni itimodhye porise. Ami etia jabole ulaisu kokar pora. Aru eta man shot ase aru iar pisote ajir dintur jatrar amar khamorni marim. Oshek dhonnobad janaisu apnaloke video to shekholoke sabo. ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ আশীৰ্বাদ মৰম চেনেহ আপোনালোকে দিব ইয়াতকৈ বেছি একো নালাগে ধন্যবাদ এতিয়া আমি আহি সামৰণি পৰ্যায় পাইছোঁহি ইয়াৰ পিছতে আকাশবন্তি জ্বলোৱা হ'ব আৰু ৰাধা গীতৰ সামৰণি পৰিব ইতিমধ্যে মই মোৰ ৰাধাক কাৰ্বি পাহাৰৰ সকলোতে বিচাৰি ফুৰিছোঁ চাওঁচোন আপোনালোকৰ মৰম চেনেহে যদি মোৰ ৰাধাক উভতাই পঠিয়ায় ধন্যবাদ